গতিকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত আজি যি তথা ভেটেনেৰি ডিপাৰ্টমেণ্টৰ সহযোগত স্থানীয় যিসকল গাহৰি পালকৰ ফাৰ্মসমূহত যি চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে, আমি স্থানীয় ৰাইজ হিচাপে আমি আদৰণি জনাইছোঁ আৰু ভৱিষ্যতেও যাতে এই ব্যৱস্থাসমূহ বাকী যি মহকুমাৰ বিভিন্ন ফাৰ্মসমূহ আছে তাত বিভাগে যাতে উপযুক্তভাৱে এনে প্ৰশংসনীয় কাম কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। সৰুপথাৰৰ পৰা অদিতি বৰা ৰিপৰ্ট, নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম। সমগ্ৰ অসমৰ আফ্ৰিকান সোৱাইন ফিভাৰত হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হোৱাত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত পশুপালন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। সৰুপথাৰৰ খণ্ড পশুপালন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰুপথাৰৰ উপসংমণ্ডল বিভাগে আদৰ্শ গাহৰি পালক পদ্মেশ্বৰ বৰা আৰু বিজিত গগৈৰ সহযোগত কেইবাখনো গাহৰি ফাৰ্মত চেনিটাইজেশ্যন কৰাৰ লগতে সজাগ হৈ থাকিবলৈ কয়। এই কাৰ্যসূচীত পশু চিকিৎসক ডাক্তৰ বিচিত্ৰ হালৈ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা যাদৱ গগৈয়ে অংশগ্ৰহণ কৰে আৰু পশু চিকিৎসক ডাক্তৰ বিচিত্ৰ হালৈয়ে ধনশিৰি মহকুমাৰ গাহৰি পালকসকলক বৰ্তমানৰ সময়ত কোনো পোৱালি অন্য ঠাইৰ পৰা যাতে অনা নিয়া নকৰে আৰু ফাৰ্মসমূহত ব্লিচিং পাউডাৰ স্প্ৰে কৰাৰ বাবে অনুৰোধ জনায়। ইফালে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত আফ্ৰিকান সোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু হোৱা নাই বুলি জানিব দিয়ে। পশু চিকিৎসা বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে সৰু সৰু গাহৰি পালকসকলৰ বাবে এই ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনায়। আমি আমাৰ ধনশিৰি চাব ডিভিজনত যিমানখন অৰ্গেনিক ফাৰ্ম আছে, অৰ্গেনিক ফাৰ্মকেইখনত আমি চেনিটাইজেশ্যন আৰু সজাগতা সভাবিলাক আমি কৰিলোঁ আৰু যিকেইখন সৰু সুৰা ফাৰ্ম আছে সেইকেইখনৰ লগত আমি কৰি আছোঁ যোগাযোগ, আমি কৰিম অলপতে। আৰু বাকী আপোনাৰ যিখিনি প্ৰিকশ্যনেৰী মেজাৰ, যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি মই প্ৰত্যেকজন ফাৰ্মাৰকে মই কৈ আহিছোঁ। গতিকে আমাৰ যিমানকেইখন এবভ 100 পিক থকা যিখন ফাৰ্ম আছিলে আমাৰ গোটেইকেইখনতে হৈ গ'ল, চেনিটাইজেশ্যন হৈ গ'ল, লগতে সজাগতা সভাও হৈ গ'ল। আৰু পৰৱৰ্তী সময়ত কিবা পৰৱৰ্তী সময়ত আমি প্ৰত্যেকখন ফাৰ্মতে গৈ আমি এটা কথা কৈছোঁ যে সপ্তাহত এবাৰ কৰি হ'লেও ব্লিচিং পাউডাৰ মানে স্প্ৰে যেন কৰে, লগতে যিখিনি বায়' ছিকিউৰিটি মেজাৰ যিখিনি ল'ব লাগে সেইখিনি যেন প্ৰত্যেকখন ফাৰ্মে লয় আৰু দুমাহলৈকে যেন কোনো এজন পশুপালকে বা গাহৰি পালকে যেন বাহিৰৰ পৰা গাহৰি কিনি নানে, সেইটো আমি সিহঁতক পৰামৰ্শ দিছোঁ। আমি এতিয়ালৈকে ধনশিৰি মহকুমাত বিশেষকৈ আফ্ৰিকান সোৱাইন ফ্লুৰে কিবা সংক্ৰমণ হৈছে নেকি? বৰ্তমানলৈকে আমাৰ ইয়াতে ধনশিৰি চাব ডিভিজনত সোৱাইন ফিভাৰত আফ্ৰিকান সোৱাইন ফিভাৰত এতিয়ালৈকে গাহৰি মৃত্যু হোৱা নাই। যিকেইটা গাহৰি 2-4টা গাহৰি মৰিছে আমি পষ্টমৰ্টম কৰিছোঁ, সেইবিলাকে মানে পাইৰেক্সিয়া অফ আনন'ন অৰিজিন হিচাপে মৰিছে। আফ্ৰিকান সোৱাইন ফিভাৰৰ যি প্ৰকোপ সমগ্ৰ অসমতে আমি গম পাইছোঁ। বিভাগীয়ভাৱে মন্ত্ৰী মহোদয়ে এই বিষয়খিনি চাই আছে, আমি গম পাইছোঁ। গতিকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত আজি যি তথা ভেটেনেৰি ডিপাৰ্টমেণ্টৰ সহযোগত স্থানীয় যিসকল গাহৰি পালকৰ ফাৰ্মসমূহত যি চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে, আমি স্থানীয় ৰাইজ হিচাপে আমি আদৰণি জনাইছোঁ আৰু ভৱিষ্যতেও যাতে এই ব্যৱস্থাসমূহ বাকী যি মহকুমাৰ বিভিন্ন ফাৰ্মসমূহ আছে তাত বিভাগে যাতে উপযুক্তভাৱে এনে প্ৰশংসনীয় কাম কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। সৰুপথাৰৰ পৰা অদিতি বৰা ৰিপৰ্ট, নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম।